নমস্কাৰ, মই দীপাংকৰ বৈশ্যই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। মোৰ বেকগ্ৰাউণ্ড দেখি আপোনালোকে আজি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত গৈ আছে। কাৰণ মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখি আছে যে এইবিলাক হৈছে অমিতাৰ গছ। সেইখিনিকে মই আপোনালোকক দেখুৱাম আজি ভিডিঅ'ত। অমিতাবোৰ লাগিছেনে নাই, কিমান ডাঙৰ ডাঙৰ গছ। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো শেষলৈ আৰম্ভ কৰোঁ। বলক তেন্তে আমি ভিডিঅ'টো চাই থাকোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম অমিতাৰ খেতি। সৰু সৰু অমিতা গছ আছে, প্ৰায় 50 জোপামান হ'ব। সৰু সৰু গছত কি ধুনীয়াকৈ একদম সৰু গছতে অমিতাবোৰ লাগি আছে, সেইখিনিয়ে মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে বলক মই আপোনালোকক দেখুৱাই আছোঁ, মোৰ লগত বলক। এইখিনি অমিতা খেতি, অমিতাবোৰ লাগিছে। এই চাওক, সৰু গছডাল কি ধুনীয়াকৈ অমিতা লাগিছে। সৰু গছডাল মই আপোনালোকক পিছত বেক কেমেৰাৰে দেখুৱাম। এয়া চাওক অমিতা গছবিলাক, মই আপোনালোকক একফালৰ পৰা ধুনীয়াকৈ দেখুৱাই যাম। এইডালত এতিয়ালৈকে লগা নাই, ফুল আহিছে, লাগিব আৰু কেইদিনমান পিছত। এইডালতো লগা নাই, চাব পাৰে আপোনালোকে। এইডালত ফুলবিলাক হৈছে আৰু এইডালত লাগিছে এটা অমিতা। এইডালত লাগিছে, চাওক ইমান সৰু গছডালত অমিতা লাগি আছে, কি ধুনীয়া লাগে। চাই থাকিবই মন যায়। বেছি ডাঙৰ নহয় গছডাল, প্ৰায় গুৰিৰ পৰাই অমিতা লাগি আহিছে। এয়া চাওক, এইডালত লাগিছে 5-6টামান লাগিছে আৰু কিছুমান ডাঙৰো হৈছে। চাওক গছবিলাক বেছি ডাঙৰ হোৱা নাই, কিন্তু অমিতাবোৰ লাগি আছে ধুনীয়াকৈ।
চাওক যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব দিব। আপোনালোকৰ মোবাইলত প্ৰায় ৰিচাৰ্জ থাকে, আপোনালোকে এটা মোৰ ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলেহে মই আগুৱাই যাব পাৰিম। বাকী ইউটিউবাৰসকলক যেনেকৈ আপোনালোকে আগবঢ়াই নিছে, মোকো তেনেকৈ আগবাঢ়ি যাবলৈ সুবিধাখন কৰি দিয়কচোন। ময়ো আপোনালোকক ভৱিষ্যতে কি দেখুৱাব পাৰোঁ নোৱাৰোঁ সেইখিনি আপোনালোকক মই দেখুৱাই যাম। প্লিজ মোৰ চেনেলটো আপোনালোকে যিসকলে চাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।